সময় প্ৰায় দুপৰীয়া 2 বাজিছে আৰু এই প্ৰখৰ ৰ'দত মই যাবলৈ ওলাইছোঁ এফালে আৰু হাতত হেলমেটটো লৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ আগত ক'ম বাৰু। আৰু লগতে বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আশা কৰোঁ এই বিহুৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ শান্তি আৰু আশাৰ বতৰা। আৰু অকণমান দেৰি ৰখাৰ পিছত ই ৰিক্সা এখন পালোঁ আৰু ইয়াতে উঠি বৰ্তমান মই গৈ আছোঁ ভেবাঘাটলৈ। আহি পাই গ'লোঁ ভেবাঘাট আৰু ইয়াৰ পৰা ই ৰিক্সাক বাই বাই দি মোৰ যাত্ৰা এবাৰ বাইকত। আৰু হেলমেটটো পিন্ধি লৈ আমি আগবাঢ়িলোঁ আমাৰ যাত্ৰাত। আব্বাৰ লগত বাইকত এনেকৈ বহুত দিনৰ পিছত আহিলোঁ আৰু পাই গ'লোঁ আহি মঙলৈ চাহ বাগিচা। সেয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাইপাছৰ কাম চলি আছে, মানে বাইপাছটো হৈ যোৱাৰ লগে লগে 4 লেন হৈ যাব। ইয়াত এনেকৈ অকণমান ৰখিলোঁ মানে বাইকখনৰ পাম্পটো অকণমান চেক কৰিবলৈ। চেক কৰা হৈ গ'ল বাৰু আৰু আমি আহি পাই গ'লোঁ চিপাঝাৰ। মানে আমি চিপাঝাৰলৈ আহি আছিলোঁ, মানে মোৰ মামাহঁতৰ ঘৰলৈ। বহুত দিন অহা হোৱা নাছিলে আৰু আহি পাই চিধাই গুচি আহিলোঁ মামাহঁতৰ নতুনকৈ বনাই থকা ঘৰটো চাবলৈ। আৰু ইহঁতে হেনো ইয়াত কিবা খেলি আছে আৰু ই টোপনিৰ পৰা জাষ্ট সাৰ পাইছে, গতিকে এক্টিভ হোৱাই নাই। ঘৰৰ সকলোতকৈ সৰু সদস্যজনক দেখুৱাই আজিলৈ এৰিছোঁ। বাই বাই।